এভৰিৱান হিলিছ কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ঘৰত খাই আমনি লাগিছে কাৰণে ভাবিছোঁ আজি বাহিৰত গৈ অসমীয়া থলুৱা খানা খাওঁ বুলি। আমাৰ ওচৰতে মানে চাৰ্ভেত এখন আছে কাৰেং ৰেষ্টুৰেণ্ট বুলি, তাত অসমীয়া থলুৱা খানা বিৰাট ধুনীয়া পায় বুলি শুনিছোঁ। ভাবিছোঁ আজি তালৈকে যাওঁ। বলকচোন মোৰ লগত আপোনালোকে কাৰেঙলৈ কেনেকুৱা লাগে চাবহি। এয়া আমি কাৰেং ৰেষ্টুৰেণ্ট আহি পালোহি। একচুৱেলি এইখন চাৰ্ভেত নহয়, বশিষ্ঠ চাৰিআলিৰ পৰা আহি বেলতলা তিনিআলিৰ পৰা অলপ আগুৱাই গৈ কাৰেং ৰেষ্টুৰেণ্টখন পায়। এতিয়া আহি পাই ভালদৰে হাতখন ধুই লওঁ। এয়া চাওক, ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো খুব ভাল লাগিছে। খুব ধুনীয়াকৈ সজাই মেলি থোৱা আছে। আমি ভিতৰত থকা এচি ৰুমলৈ যাওঁ। মোৰ লগত মোৰ হাজবেণ্ড আৰু দেৱৰো আহিছে। দেৱৰ অলৰেডি বহিয়ে আছে ভিতৰত। মেনুখন এবাৰ চাওঁ ইয়াত কি কি পায়। মেনুত অসমীয়া থলুৱা খানা প্ৰায়বোৰেই আছে আৰু প্ৰাইচবোৰো ৰিজনেবল হয়। বহুদিন হ'ল হাঁহৰ মাংস খোৱা নাই, গতিকে হাঁহৰ ননভেজ থালিখনকে অৰ্ডাৰ কৰোঁ। ষ্টাৰ্টাৰত চিকেন চুপ খাই লওঁ। দেখিবলৈ খুব লোভনীয় হৈছে, খাই চাওঁ কেনেকুৱা লাগে। খুব মজা লাগিছে দেই খাই। এয়া থালিখন আহি গ'ল। থালিখন অসমীয়া থলুৱা খাদ্যৰে পৰিপূৰ্ণ। চাওকচোন কি ধুনীয়া ধুনীয়া অসমীয়া খাদ্য ইয়াত দিয়া হৈছে। কোমোৰাৰে হাঁহৰ মাংস আৰু লগতে হাঁহৰ মাংসৰ ফ্ৰাইও থালিখনত দিছে। থালিখন দেখিয়ে লোভ লাগি গৈছে। এতিয়া খাই লওঁ দেই। আমাৰ খোৱা লোৱা হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। গুৱাহাটীৰ মাজমজিয়াত থকা এই কাৰেং ৰেষ্টুৰেণ্টখনলৈ এবাৰ আহি চাবচোন, খুব ভাল লাগিব।